চাবলৈ আহিব পাৰে। পুৰা এইটো ধানখনত বোলে শুনিছোঁ আগতে কিবা খুজিলে পোৱা যায়, পোৱা গৈছে। দিয়েনে? লগতে দিন তাৰিখ দিবহি। হয়, 3 তাৰিখ দিয়ে। নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ একে বড়ো আছামিজ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজি মই উপস্থিত আছোঁ নগাঁৱৰ ব্ৰহ্মপুৰ সমষ্টিৰ অন্তৰ্গত এখন থান, যিখন থান হয়তো আপোনালোকেও নামটো শুনিছে। আগতে চাব আহিছোঁ মই, এতিয়া বৰ্তমান ভিডিঅ' কৰিছোঁ আৰু আপোনালোকক দেখাবলৈ। গতিকে ভিডিঅ'টো শেষলৈকে চাওক আৰু যদি ভিডিঅ'টো ভাল লাগে এটা লাইক আৰু এটা কমেণ্ট, এটা শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব জৰুৰ কৰি দিব। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। মই এতিয়া বৰ্তমান এখন চিৰি পাৰ হৈ আহিলোঁ আৰু এখন চিৰি আছে ওপৰত। এতিয়া গৈ আছোঁ, ইয়াত মানুহ কেইজনমান পাইছোঁ। হয়, আগৰ থানৰ কিছুমান মানে ঐতিহাসিক কথা আছে, সেইবোৰ কথা মই সুধিবলৈ চেষ্টা কৰিম। হয় খুৰা, এনে থানখন বাৰু কিমান দিন হ'ল এনে পুৰণা? বহুত দিন হ'ল। আমাৰ এই কাৰ্বিকেইটা আৰু আমাৰকেইটাহে আগত সকাম কৰিছিলে। হয় নেকি? তেতিয়া আগত আহোমকেইটা কৈছিলে আমাক, এই লিংটি মাৰাবলৈ কাৰ্বি আৰু বঙালীকেইটা জংঘলে জংঘলে বোলে সকাম কৰি, হয় নহয়? তেতিয়া লাহে 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 এতিয়া ৰাইজেকেইটা চালে আৰু ইয়াত আৰু চাইছে যে নাই, থানটো ডাঙৰ থান। তেতিয়া ৰাইজে আহি পেলাই ইয়াত মেলা বনালে, পূজা পাতল। মেলা কেতিয়া হয় এনে? মেলা হয় শিৱৰাত্ৰি 2 দিনৰ পিছত। 2 দিনৰ পাছত? হয় বন্ধুসকল, আপোনালোকে শিৱৰাত্ৰি 2 দিনৰ পাছত ইয়াত বিখ্যাত মেলা হয়, ডাঙৰ মেলা। আপোনালোকে যদি চাব পাৰে তেনেহ'লে চাবলৈ আহিব পাৰে। খুৰা, এইটো থানখনত বোলে শুনিছোঁ আগতে কিবা খুজিলে পোৱা যায়, পোৱা গৈছিলে মানে আগত পোৱা গৈছিলে মানে এতিয়া এয়া আমাৰ মানে কি হ'ল, মানে যেনেকুৱা দিছিলে তেনেকুৱা মানে ধুই পখালি নিদিলে মানে। লেতেৰা দি দিলে যে, জোঠা বাচনকেইটা দি দিলে। এতিয়া মানে কি বস্তু খুজিলে দিছিলে? ধান দিছিলে, যি বস্তু থাল চাল, ধান চান চাল চাল চব দিছিলে আগত। মানে বিয়াৰ কাৰণেহে দিছিলে, সি চলিবৰ কাৰণে। হয় বন্ধুসকল, এইখিনিত আচৰিত হ'বলগীয়া কথা, যিহেতু আগতে আমাৰ এইখন থানখনৰ ওচৰে পাঁজৰে মানে যিকোনো সকাম হয়নে, সকাম হ'লে আৰু সকামত কিবা এটা বিচাৰিলে বোলে দিয়ে, এই থানখনৰ পৰা দিয়ে। কেনেকৈ দিয়ে, কোনে দিয়ে সেইটো হ'লে নাজানো, মই সুধিবলৈ চেষ্টা কৰিম বাৰু। খুৰা, এনে কোনে দিয়ে বাৰু? এনে মালিকে দিয়ে। কাপোৰ কানি দিয়েনে? কাপোৰ কানি নিদিয়ে। মালিক মানে এইটো কি ভগৱান? তাৰ আগতে আহি পেলাই মানে সেয়া কিবা পাণ তামোল আগবঢ়াব লাগিব, আগতে জাননী দিব লাগিব। জাননী দিলে মানে এতিয়া কিমান দিন আহিব, কিমান দিন নাই, তাৰিখ দিব, তাৰিখ মতে আহিব লাগিব। প্ৰথমতে আহি মানে কি পাণ তামোল দি পাণ তামোল জনাই দিব লাগিব। তেতিয়া সি মানে চব বস্তু যোগাৰ কৰি থাকে। লগত দিয়ে নে? লগতে তেতিয়া দিন তাৰিখ দিবহি। দিন তাৰিখ দিয়ে। এই মানুহটো ওচৰতে দিয়ে নে নিদিয়ে? মানুহটো ওলাই থ'ব, মানে দিন তাৰিখ দি পেলাই উলিয়াই থৈ দিব। উলিয়াই থোৱাৰ পিছত মানে নিজে গৈ আনিব লাগিব। হয়, যিকোনো বস্তু দিয়ে, যি বস্তু তাৰ মৰমতে যেতিয়া ইচ্ছা আছে সেইটো দিব আৰু। কাপোৰ কানি চব দিয়ে। খোৱা বস্তু দিয়ে নে? খোৱা বস্তু সেয়া থালকেইটা দিব, সেয়া থাল আৰু সেয়া চাউল।
সেইবোৰ বস্তু কি এতিয়া বিচাৰিলে নিদিয়ে আৰু এতিয়া নিদিয়ে 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 মানে বাচনকেইটা কি হ'ল মানে আগত মানে এই থালকেইটা ভালকৈ নুধুলে ভালকেইটা ভালকৈ নুধুলে তেনেকৈ জোঠা কোঠা নিদিলে এতিয়া মানে বস্তুখন গাই ফুৰিব যায়। ঠিক আছে ককা। হয় বন্ধুসকল, পুৰণা কথা বহুত কথা আছে ইয়াত। এইখন থানাৰ কথা কিছুমান কথা লুকাই আছে, সেইবোৰ কথা বহুত মানুহে নাজানে। মই জানিবলৈ চেষ্টা কৰিছোঁ বাৰু। আৰু ককাই ক'লে আৰু এটাক সুধিবলৈ মই চেষ্টা কৰিম। মানুহ কেইজনমান আছে ইয়াত, আপোনালোকে চাই থাকক, ভিডিঅ'টো শেষলৈকে চাওক। কিছুমান কথা মই আৰু সুধিবলৈ চেষ্টা কৰিম। দাদা, হয় আপোনাক কথা এটা সুধোঁ। হয় নমস্কাৰ। নামটো কি বাৰু আপোনাৰ? মোৰ নাম গুমান মুণ্ডা। হয়, মোৰ গাঁও ইয়াতে আপোনাৰ যিটো বাজুখং যিটো সোমাই আহিছে হয়, এইটোৱে মোৰ গাঁও। আৰু মোৰ এইখন নিজৰ জেগা পৰিষদ ওচৰতে হয়। এই থানখনৰ বিষয়ে কিবা জানে নেকি? থানখনততো এতিয়া মই বৰ্তমান ইমানখিনি পক্ষটোহে জানো আৰু মানে ইমানখিনি এইখিনি জানো আৰু এইখন পুৰণা কথা ইমান এটা নাজানো। যিখিনি পৰা চলি আছে মেলা, আজি আমাৰ চলি আছে কেতিয়া হয় বাৰু? মেলা আপোনাৰ ফাগুন মাহত চলে মেলা। শিৱৰাত্ৰিত আপোনাৰ দুদিনৰ পিছত চলে আপোনাৰ মেলাটো। আমাৰ ইয়াত বহুতখিনি মানুহ আহে আৰু আমাৰ ইয়াত এইবাৰ আকৌ বহুতখিনি দূৰে দূৰে মানুহ ইয়াত আমাৰ ইয়াত চাবলৈ আহে, চাকি বন্তি দিবলৈ আহে। আমাৰ ইয়াত বহুতখিনি বিভিন্ন বস্তু আমাৰ তেনেকুৱা সুবিধাটোও আছে, তেনেকুৱা আমাৰ অকণমান সুবিধাও কম আছে। আদি খুৰুঙত আমাৰ ইয়াৰ পৰা বহুত দূৰে দূৰে মানুহ আহে। আজি আমাৰ খুটকুটি আমাৰ এইবাৰ নতুনকৈ আৰু আমাৰ নতুনকৈ হৈছে। আমাৰ পানীটো আপোনাৰ খুৰুঙৰ পৰা ওলাইছে। খুৰুঙৰ পৰা ওলাইছে আপোনাৰ স্পেচিয়েল পানী। আপোনাৰ একদম পানী আমি দিন ৰাত আমি ইয়াত আহিলে আমি পাহাৰ আমি এতিয়া বৰ্তমান গৰু চৰাব আহিছোঁ। আমি সদায় ৰিজাৰ্ভত গৰু উঠাই আমি মানে পাহাৰত আমি মোকলাই দিওঁ। আমি ইয়াত গৰু সদায় মোকলাই চৰাই থাকোঁ। চৰাবলৈ আহোঁ। আৰু আমাৰ ইয়াত এতিয়াও বিভিন্ন মানুহ ঢেৰ আহি থাকে, এতিয়াও আহিয়ে থাকে। আৰু ইয়াতো ভাল লাগে আমাক জেগা টুকুৰাটো। আৰু নিশ্চয় আমাক এই থানটোৰ কাৰণে আমাক বহুত ভাল লাগে। আৰু মানুহ দুটাক আমাক ক'বলৈ কয় মানুহে এই থানটোৰ বাবে কাৰণে ভাল লাগে বোলে। ঠিক আছে, ঠিক আছে। হয় বন্ধুসকল, আপোনালোকে এইটো পানী দেখা পাই আছে। এইটো পানী যিটো জেগাৰ পৰা আহিছে, মানে যিটো খুৰুং, যিটো বাদুলিৰ স্থান, সেইটো খুৰুঙৰ তলত একেবাৰে তলত পানী পোৱা যায়। সেইটো পানী ইফালে দি তললৈ বৈ আহিছে। বহুত ধুনীয়া পানী হয়, বহুত পৰিষ্কাৰ। এয়া পানীকে খাই হেনো এই ওচৰৰ মানুহে। এইটো আপোনালোকে দেখা পাই আছে। এয়া খুৰা পানী খাবলৈ লৈছে। খুৰা পানী খাব এতিয়া আপুনি? হয়, এই পাহাৰৰ পৰা আহিছে, খৰি লৈ আহিছে ঘৰৰ কাৰণে। মই আকৌ এখন চিৰি পাইছোঁ। এখন চিৰি মেক্সিমাম 200 ফুটমান হৈ যাব, বহুত আপ। মই উঠিবলৈ চেষ্টা কৰিছোঁ আৰু আগলৈ যাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে দেখা পাই আছে এখন চিৰি, যিটো বাদুলি খুৰুঙৰ যিটো মানে থান আৰু বাদুলি খুৰুঙৰ থান, সেইটো থান তাত পাবলৈ এইটো চিৰি বনাই দিয়া হৈছে। আগতে কোনো চিৰি নাছিলে, মই যেতিয়া আহিছিলোঁ তেতিয়া চিৰি নাছিলে। বাট আপোনালোকে চাই আছে ইয়াত এতিয়া বহুত ধুনীয়া চিৰি বনাই দিলে, বহুত ওখ আছে। মই আগলৈ যাবলৈ চেষ্টা কৰিছোঁ আৰু বেছি ওপৰত যাব নোৱাৰিম চাগে। ওপৰত যাবলৈ মানা আছে। আৰু কিবা কিবি মাছ মাংস ভাত খাই আহিলে বোলে ওপৰত গ'লে অলপ অসুবিধা হয়। সেইকাৰণে মই বেছি ওপৰলৈ নাযাওঁ। যিমানটোলৈকে চিৰি আছে সিমানটোলৈকে যাম। তাৰ ওপৰত গ'লে থানখন পাম। গতিকে সেইখন থান দেখুৱাবলৈ পৰা মোৰ এতিয়া ক্ষমতা নাই, কাৰণ মই কিবা এটা খাই আহিলোঁ। নোখোৱা নোপোৱাকৈ আহিলে বোলে যাবলৈ পৰা যায়। বাপৰে, বহুত দূৰ। হয় বন্ধুসকল, এতিয়া দেৰি হৈছে, আমি যাবলৈ ওলাইছোঁ। এয়া চাওক আপোনালোকে প্লেচটো, কিমান ধুনীয়া প্লেচ। যদি পিকনিক খাবলৈ আহিম বুলি ভাবিছে আহিবলৈ পাৰে। তেন্তে ভিডিঅ'টো সমাপ্ত কৰোঁ আৰু
এইটো চাওক বন্ধুসকল কি ধুনীয়া প্লেচ। এইখন আছে পাহাৰখনৰ মাজতে এখন গাঁও আছে আৰু সেইখন গাঁৱৰ পাছত এইখন এখন পাহাৰ, যিখন পাহাৰ এই কঠীয়াতলীৰ লগত লিংক হৈ আছে। কঠীয়াতলী বেক চাইডত দবকা, তেনেকুৱা ধৰণৰ বহুত পাহাৰ আছে ইয়াত। প্লেচটো ধুনীয়া আছে চাওক। এতিয়া আমি ঘৰলৈ উভতি যাওঁ। বাই বাই।